জীৱনত সুখ দুখ সকলোৰে মাজত থাকে, কোনোবাই প্ৰকাশ কৰে আৰু কোনোবাই প্ৰকাশ কৰিব নোৱাৰে। আচলতে কি জানেনে, মই ভাবোঁ যিহেতু মানুহ হৈ জীয়াই আছোঁ, গতিকে মানুহ সদায় আনফিল্টাৰ্ড হ'ব লাগে, তাত কোনো ফিল্টাৰ্ড হ'ব নালাগে। ফিল্টাৰ্ড সদায় আমি ফটো বা ভিডিঅ'তহে ব্যৱহাৰ কৰোঁ, কিন্তু কথাত আমি ফিল্টাৰ ব্যৱহাৰ কৰিব নালাগে। মোৰ সেইটো এটা ৰায় আছে। আৰু মই যিহেতুকে স্পষ্টবাদী, মই সকলো কথা স্পষ্টকৈ কৈ ভাল পাওঁ, প্ৰকাশ কৰি ভাল পাওঁ। আচলতে সেইটো কাৰণে মই মোৰ লাইফৰ সকলোবোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আসসালামু আলাইকুম। সকলোকে মোৰ অন্য এটি ৰেচিপি ভিডিঅ'ৰ লগতে মনৰো কিছুমান কথা পাতিম, তালৈ স্বাগতম জনাইছোঁ। সকলোকে ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজিৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া মই বনাব লৈছোঁ কচু, টেঙা আৰু জহা ভোলৰ সৈতে মাছ। আচলতে মই ভাবোঁ যে মিছা কথা কোৱা মানুহসকলে সদায় গোটেই জীৱন আনক সুখী কৰি ৰাখিব পাৰে, কিন্তু নিজক নহয়। আমি আনৰ বাবে কিয় চিন্তা কৰিম, আনক কিয় সুখী কৰি ৰাখিম, আমি নিজক সুখী কৰিব লাগিব, নহয় জানো? সেয়েহে আচলতে মই ভাবোঁ যে সদায় সঁচা কথা ক'ব লাগে, আনফিল্টাৰ্ড হ'ব লাগে। আৰু মোৰ পৰাপক্ষত মোৰ ভিডিঅ'সমূহত মই যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সকলোখিনি সঁচা, আৰু মই ভাবোঁ সঁচালৈয়ে মই আগবাঢ়িম। যিটো সঁচা সেইটো মই ক'ব বিচাৰোঁ। তাতে মোক কোনোবাই বাধা দিয়ক, কিবা ভাবক, বেয়া ভাবক, একো কথা নাই। কাৰণ মই মোৰ লাইফটো মই জীয়াই আছোঁ, মই যিটো পাইছোঁ, মই যিটো কৰিছোঁ, মই সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাত কোনো ধৰণৰ মই আনৰ কথা শুনি পেলাই, মোক বহুতেই কয় যে তুমি এইটো কথা নক'বা, এনেকৈ নকৰিবা, তেনেকৈ নকৰিবা। আল্টিমেটলি গৈ পেলাই মই পাছত যেতিয়া চিন্তা কৰোঁ, মই ভাবোঁ মই আনৰ কথা কিয় শুনিম, মই মোৰ নিজৰ কথাই শুনিম ন। মই নিজৰ মনটোৱে মোক যিটো কৈছে মই সেইখিনিকে শ্বেয়াৰ কৰিম। আচলতে যাৰ মন ভাল তেখেতলোকেতো ভালটোৱে বুজিব, আৰু যাৰ মন বেয়া তেওঁলোকেতো বেয়াই চিন্তা কৰিব ন, ভালতো বেয়াই বিচাৰিব। আৰু কি জানেনে, মোৰ মায়ে সৰুতে শিকাইছিলে মিছা কথা গুনাহৰ মা। গতিকে এটা মিছা কথা ক'বলৈ গৈ হাজাৰটা সঁচা কথা আমি লুকুৱাই ৰাখিবলগীয়া হয়। সেইবাবে মই ভাবোঁ যে সঁচাৰে আগবাঢ়িম, সঁচাৰে জীয়াই থাকিম। সত্যটো যোনে ভাল পাব তেওঁলোকে মোক আদৰি ল'ব, যিসকলে সত্যটো বেয়া পাব মোক ব্লক কৰিব পাৰে, স্কিপ কৰিব পাৰে। সকলোখিনি অপশ্যন আপোনালোকৰ মোবাইলত আছে। বাৰু যি কি নহওক, এতিয়া আহোঁ ৰেচিপিটোলৈ। আজি বনাইছিলোঁ কচু, জহা ভোল আৰু মাছৰ সৈতে টেঙা দি পেলাই। ইমান বেছি সোৱাদ লাগিলে। আপোনালোকে ৰেচিপিটো নিশ্চয় সকলোৱে জানে, কাৰণ এইটো এটা অসমীয়া থলুৱা খাদ্য। গতিকে ৰেচিপিটো বুজি পালে এবাৰ ট্ৰাই কৰিব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বা